Guys, welcome to my YouTube channel. তো আজি কাৰণে আকৌ ৰেডি আজি ক'ত যাওঁ চাই থাকক ভিডিঅ'টো গম পাব এয়া আমাৰ হিৰক ছোটা হিৰক এতিয়া উঠাই দে কালি মোক ৰাতিপুৱাই জগাই আছিল এতিয়া আজি গা পাও নুধুৱে বোলে ই তাৰপিছত ইয়াৰ ৰাতিপুৱাই ফোনত লাগি আছে আমাৰ ই পুৰা একদম কইনা সজাতি সাজি আছে এইটো আমাৰ নয়ন গাঁৱলীয়া সেকেন্ড ডে আমি আজি যাই আছো মায়োদিয়া পাছ তো ইয়াৰ পৰা প্ৰায় 220 কিলোমিটাৰ মান হ'ব তো এতিয়া আৰু পিছত ৰাইডটো ষ্টাৰ্ট কৰি দিওঁ আৰু ৰুম চুম পুৰা একদম চেলেলি বেলেলি হৈ আছে তো চব ৰেডি হৈ আছে আজি কি পিন্ধি যাবি চলো বলো পিন্ধি যাম গাইছ হিৰক বিচাৰি আছো পোৱা নাই এইফালে আমাৰ নয়ন গাঁৱলীয়া ইউটিউবাৰ কাপোৰ সোমাই আছে অৱস্থা বেয়া কালি ৰাইড কৰি কেনে লাগিল কালি একদম ৰাতি বহুতে দেৰি হৈ গৈছে তাৰপিছত ৰুম বিচাৰি কিবা এটা পাইছোঁ তো ৰুমটো ইমান ডাঙৰ নহয় বাৰু হ'লেও চলি যায় আৰু কালি ৰাইডটোৰ বিষয়ে অলপ সুধিছোঁ কেনেকুৱা লাগছে গাইজ আমাৰ দৰঙৰ পৰা বৰ্তমান ডিব্ৰুগড়লৈকে আৰম্ভ আমাৰ বৰ্তমান অন্ত পেলাইছোঁ ডিব্ৰুগড়ত আজি ডিব্ৰুগড়ৰ পৰা আকৌ মায়োদিয়া যাম মায়োদিয়াৰ পৰা ৰিটাৰ্ণ হৈ কেনে তিনিচুকীয়াত ষ্টে কৰিম তাৰপিছত নেক্সট ডে আমি ঘৰলৈ বুলি ওলাম বাৰু কি হয় নাজানো সেইফালে ৰুম এটা লৈছোঁ সেইটোতো আছে আমাৰ লুটিলা সেইটোতো দেখাই আছোঁ আমাৰ হিৰক হাত ওলালে হিৰক ফুল ৰেডি আমাৰ পুৰা একদম হৈ গ'ল ব্ৰেক চেক পেকিং ইয়াৰ পিছত তললৈ যাওঁ গাড়ীখন অলপ ষ্টাৰ্ট কৰোঁ পুৰা ঠাণ্ডা হৈ আছে চ' ইফালেও দেখাই আছোঁ ইফালে চলিয়াত ৰেডি নে এয়া পুৰা বঢ়িয়া ৰেডি ইফালে পুৰা চলি আছে কি আৰু ষ্টাৰ্ট হৈ আছে এইফালে মোৰ পুৰা ভয় লাগিছিল মানে খালি বেটাৰী ডাল মাৰিছিলে হৈ গ'ল ষ্টপ কৰোঁ এতিয়া চাওক না এতিয়া আছোঁ আমি মৰাণত আমি ডিব্ৰুগড় আছোঁ বাৰু আজি চাওক না ৰাতিপুৱা কি ধুনীয়া হৈ আছে কিমান ৰাতি আহি আমি এইখন হোটেলতে আছিলোঁ কালি ৰাতি বহুত দেৰি হোৱাৰ বাবে দেখাব নহ'ল বাৰু তো আজি এবাৰ দেখাই দিছোঁ হোটেল এইখন হয় তো এইটো হয় ৰাতিপুৱাৰ ধুনীয়া লাগিছে বেগ আমাৰ বান্ধা নাই বাৰু বান্ধি অনা নাই ক'ত বহিবি তইতো জাগাই নাই দেখোন ফুল বেগ গাইজ ফুল বেগ চব ক্লিয়াৰ আমি যাবলৈ পুৰা ৰেডি তো ব'লক
কৰি দিওঁ কৰি দিওঁ যদি মাত টাইম 2 তাৰিখ 200 টকা হ'ব এনে লৈছে আমাৰ মহলে কেটিএম বৰবাদ কমপ্লেইন দিওঁ মহলে কেটিএম নাই পৰকি চেল কৰিছে আজি পুৰা লাকে বেয়া যাবা আহিছিলোঁ মায়'দিয়া আহি পেলাই গাড়ীত দি আছোঁ গাইছ কেটিএম লৈছিলোঁ আৰু চাৰ্জ খতম হৈ গ'ল গাড়ীত চাৰ্জ খতম হৈ গ'ল প্ৰায় 5 কিলোমিটাৰ ঠেলি লৈ আহিলোঁ আৰু 10 কিলোমিটাৰ যাব লাগে কাৰণ কেটিএমৰ ছাৰ্ভিচ চেণ্টাৰলৈকে গাড়ীকে ঠেলি আছোঁ আৰু তিনিচুকীয়াৰ মাজত একদম গাড়ী ঠেলি আছোঁ এয়া নয়নে ময়ে আজি পুৰা লাইন বেয়া হৈ গৈছে কি কবি আৰু গাঁৱলীয়া কেনে লাগছে কেটিএম ল'বি আৰু কেটিএম ল'বি আৰু গাইজ আকৌ যাওঁ ঠেলি ঠেলি খেলতে ভিডিঅ' বনাব পৰা নাই তিনিচুকীয়া টাউন সঁচাক ন অৱস্থা আজি আমাৰ ভাবছিলোঁ ভালকৈ ভিডিঅ' বনাম বুলি ৰাতিপুৱা ধুনীয়াকৈ ওলালোঁ গাড়ী বেয়া হ'ল খেলি আছোঁ 5 কিলোমিটাৰ আহিলোঁ আৰু নহ'ব আৰু বহুত অৱস্থা বেয়া এয়া হ'ল তিনিচুকীয়া টাউন আৰু গাড়ী ধৰি আছে নাপায় কেটিএমৰ মালিক এই অৱস্থা আজি তিনিচুকীয়া টাউনৰ মাজত কেটিএমৰ মালিক এফালে আমি এফালে গাড়ী তো আমাৰ প্ৰব্লেমটো হৈ আছিলে কইল প্লেটত তো এইটো কাৰণে মানে বেটাৰীটো চাৰ্জ নোহোৱা হৈ যায় তাৰপিছত এভিএছ ফেইলাৰ সেইবিলাক চব হৈ আছিলে তো ফাইনেলি সেইটো ঠিক হৈ গ'ল থেংক ইউ তিনিচুকীয়া কেটিএম ছাৰ্ভিচ তো আমাৰ গাড়ী ঠিক হৈ গ'ল এতিয়া আমাৰ বেক চেকিং চলি আছে তো তাতে ভিডিঅ' নবনালোঁ বাৰু ভিডিঅ' বনোৱা এলাও নাই তো এতিয়া আমাৰ বেক চেকিং চলি আছে তো এতিয়া যামগৈ ৰয়িং তাতে আমাৰ লগবোৰে ৰুম চুম থৈ দিছে তো যাওঁ মানে আমাৰ ভাল হৈ গ'ল আৰু গাড়ীখন এতিয়া য'ত নেকি খোজকাঢ়ি যাই আছিলোঁ ৰাস্তা দি এতিয়া যে গাড়ী লৈ আহি আছোঁ চকুন বেয়া 14 কিলোমিটাৰ খোজকাঢ়ি আহিছি না গাড়ী ভাল কৰিছোঁ গাড়ীও মজা লৈ লৈছোঁ ভালকৈ আমি আজি গতিকে এই টাউনৰ মাজত খোজকাঢ়ি আছোঁ টাউনৰ মাজত খোজকাঢ়ি তেতিয়া এতিয়া তিনিচুকীয়াখন পাৰ কৰিছোঁ এই তিনিচুকীয়া টাউন আজি খোজকাঢ়ি পাৰ হৈ গৈছোঁ আজি অৱস্থাতে বেয়া আছোঁ ঘূৰি যোৱা মজা মই এটাও নাছিল তেতিয়া সেয়া আৰু উপায় নাই কি কৰিম আৰু এইবিলাকে আৰু জীৱন ওলাই দিলোঁ এতিয়া এখন দলত সোমাইছোঁ তো খাই লওঁ খাই কেনে ৰয়িং যাম আৰু তো চামৰ কাৰণে বনাই আছে চপ চাহ তো গৰম গৰম তো আমি অৰুণাচলত সোমালোঁ এতিয়া টাইম হৈ গ'ল প্ৰায় 9টায়ে বহুত দেৰি হৈ গ'ল দিনটো গাড়ী কামতে গ'ল তো লগৰবোৰ আগত গুচি গ'ল সিহঁতে ৰুমত আছে তো আমিও যাওঁ এতিয়া তাতে গৈ লগ পাম
খাই থাকো তো আহি পালো হোটেল ৰুম এই বহুত টাইমৰ পৰা লগ পালো বহুত টাইম বহুত মিছ কৰিছোঁ বে আজি এনেকুৱা কষ্ট মানে তো এইটো আমাৰ ৰুম গাইছ ৰুমত এন্ট্ৰি কৰি দিছে গাইছ হাই 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 নে পাঞ্জিৰা আহিলে ভাল লাগিলে আকৌ হিৰ তো গোটাইকেইটা একদম পুৰা এই ছাৰ হেই কেনে তো এতিয়া অলপ ফ্ৰেছ ফ্ৰেছ হৈ তাৰপিছত আকৌ